হৰ হৰ মহাদেৱ। আজি আমাৰ এই অমৰনাথ যাত্ৰাত এতিয়া আমি যিটো বেছ কেম্প আছিলে আমাৰ পেহেলগাম মানে নোন ওৱানত এইটো এটা আছোঁ। ইয়াত আমি এটা কেম্প লৈছিলোঁ, আমি ৰেণ্ট কৰিছোঁ। এটা গ্ৰুপ মিলি পেলাই ৰেণ্ট কৰিছিলোঁ। ইয়াত পাৰ পাৰ্চন 400 লৈছে। আমি ইয়াৰ পৰা ৰাতিপুৱা 3টা বজাত ওলাম আৰু বাবাৰ দৰ্শনৰ কাৰণে আমি চন্দনবাৰী বুলি কয় জেগা এডোখৰ আছে, তাৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম। এতিয়া সকলোকে শুভৰাত্ৰি জনাইছোঁ আৰু ৰাতিপুৱা লগ পাম। হৰ হৰ মহাদেৱ। এতিয়া আমি যাব ওলাইছোঁ চন্দনবাৰীলৈ আৰু এয়া আমাৰ লগত আছে ইউপিৰ পৰা। ভैया कहाँ से? हर हर महादेव। लाइन लगा हम बहुत लाइन आरम्भ हो गए। लाइनत आसो आमी। हर हर महादेव। हमारे साथ साथी है यूपी से। यहाँ पूरा लाइनत लगी आसो आमी। हर हर महादेव। 180 हम लोग वहाँ से चले आए। अगर इससे काम होगा ना, जिसके पास पैसा होगा ना, बात 1 रुपया भी नहीं देना, बस बात तो सुनो। ये যাত্ৰা আৰম্ভ কৰিলো। মহাদেৱ। এই আমাৰ যাত্ৰা আৰম্ভ হৈছে। ইয়াৰ পৰা ঘোঁৰাৰ লাইন চেঞ্জ হৈছে। ঘোঁৰা লাইনটো এইফালে যাব, এইফালে গৈ এনেকৈ খোজকাঢ়ি আহিছোঁ। পিছততো বহুত মানুহ আহি আছে। পিছতো 3 কিলোমিটাৰ, কিন্তু পুৰা ওখ আৰু এই ৰাস্তা বনাইছে বিয়াৰো। অলপ খোজকাঢ়িছোঁ কিন্তু অৱস্থা একদম বেয়া, बहुत सारा सही है उसको है। इन भाई साहब को मिल गया अभी। हर हर महादेव। जय शिव शंभु। घंटा পৰা খোজকাঢ়ি আছোঁ কিন্তু 2 কিলোমিটাৰ খোজকাঢ়িব পৰা নাই। আৰু ওপৰ से উঠিব। আমি আহিছোঁ তাৰ পৰা। এইটো বেছ কেম্প দেখিছে? তাৰ পৰা আমি খোজকাঢ়ি গাই আহি এইফালে আহি এইখিনি পাইছোঁহি। এতিয়াও প্ৰায় 1 ঘণ্টা খোজকাঢ়িলোঁ, সেইটো মই চালোঁ 1.8 কিলোমিটাৰ খোজকাঢ়িছোঁ 1 ঘণ্টাত। ইমান ওখ খোজকাঢ়িব নোৱাৰি। মানুহবিলাক আহি আছে আৰু বহুত গৈছে মানুহ। এতিয়া ওখ পৰা অকণমান প্লেনত আহিম কিজানি। এই ৰাস্তাটো প্লেন লাগিছে। আচলতে প্ৰথমবাৰ আহিছোঁ ন, তলত দেখিছে মানুহবিলাক আহি আছে এনেকৈ। আৰু সেইফালে বৰফ, এইফালে বৰফ। প্লেন ৰাস্তা আহি আছে। কিমান দূৰলৈ প্লেন ৰাস্তা হয় গম নাপাওঁ। মহাদেৱৰ নাম লৈ গৈ থাকোঁ। হৰ মহাদেৱ। আমি এজনক সুধিছিলোঁ, সেই ওপৰত যে দেখিছিলে সেইটো পিছুতৰ হয় আৰু এইফালৰ পৰা আমি গৈ থাকিব লাগিব। আৰু আমাৰ সুৰক্ষাৰ কাৰণে ইণ্ডিয়ান আৰ্মি ৰখি আছে। জয় হিন্দ সাহেবজি। ঘোঁৰাত যোৱা মানুহখিনি এইফালৰ পৰা গৈ আছে ঘোঁৰাত। তাত লগ হ'ব আৰু আমি এইফালে গৈ আছোঁ। ইয়াৰ পৰা ঘোঁৰাৰ ৰাস্তা ইয়াত লগ লাগে আৰু ইমান ধুনীয়াকৈ আপোনালোকে দেখিছিলে ৰাস্তা ইমান ধুনীয়া আছিলে। আৰু এতিয়া চাওক গোটেই বোকা বোকা ৰাস্তা। অৱশেষত আহি আমি পিছুটপ পালোহি। 3 কিলোমিটাৰ আহিছোঁ মাত্ৰ আমি। মানুহবিলাক এনেকৈ আহি আছে সেই চাইডে, সেই আগত। এতিয়া পিছতো আহি পালেহি।
ভাল লাগে থাকি ৰেষ্ট লৈছে